Come back to our YouTube channel 87 Unplanned Rider. So guys, Manu bihu. So koloke happy bihu kolok janaisu. And guys, aji alop rider goi asu etia. Logor ke tolor rider ulai jao. Log pai asu rastat. And guys, this is bihu riding. Ate banda ulai goise agot duta ase aru asu etia. And amar azintu lekusthan hobo etu hol Kamekhya. Te Kamekhya lor rider goi asu. Sob bostu kothate hobo. So vlog to side home board and enjoy log and সকলোকে happy view জনাইছো ভিডিওৰ ফালৰ পৰা কৈ দিয়া happy home view guys, এতিয়া বৰ্তমান পাইছো আমি ভূটনাথ আৰু এতিয়া আমাৰ অলপমান আগত আছে তো বিহু বুলি কি কবা বিহু বুলি কি কম সকলোকে বিহু অৱশ্যে থাকিল ফূৰ্তি কৰক বিহু আনন্দ কৰক সেই আৰু কিন্তু কাজিয়া নকৰিব যিবিলাক মোৰ ইয়াৰ গুৱাহাটীৰ লগৰ হয় মানে আৰু একেলগে পঢ়া প্লাছ মোৰ জুনিয়ৰ হয় গাইজ এনেফালে আৰু এটা আছে মোৰ লগৰ ৰূপক কেনেকুৱা খবৰ মাস্কখন খুলি দিয়া অলপ চেহেৰাটো দেখাই দিওঁ আৰু এয়া মোৰ লগৰে হয় একেলগে পঢ়া কি ক'বা বিহু বুলি চবকে শুভেচ্ছা দিলোঁ ভালদৰে এনজয় কৰক বিহু খাওক ভালদৰে তাকে আৰু এণ্ড গাইজ ৰাস্তাৰ মাজত মই ৰাইডিং ব্লগ দিব পৰা নাই মানে মেইনলি মই গাড়ী চলাই আছিলোঁ চ' সেইকাৰণে এণ্ড গাইজ গুৱাহাটীত ট্ৰেফিক জাম ইমান মানে কি ক'ম আৰু গুৱাহাটী মুম্বাই হৈ গৈছে লাহে লাহে আৰু এই ব্ৰিজবোৰ চবফালে ব্ৰিজৰ কাম চলি আছে সেইকাৰণে মানে চাৰিওফালে জামেই যাম গাইজ চ' কি ক'ম আৰু এতিয়া গাইজ পাই গ'লোঁ কামাখ্যা মেইন গেট এতিয়া আৰু ওপৰলৈ যাম আমি কামাখ্যাততো সকলোৱে আহিছেই কিন্তু তথাপিও মই আজি এনে জাষ্ট অলপ বিহু বুলি ব্লগ এটা বনাইছোঁ আধা ৰাস্তা ৰখি দিছোঁ মানে মাজতে চ' মই ইমান ধুনীয়া ভিউ পইণ্ট আছে ইয়াত এণ্ড গাইজ লুক এট দিছ ভিউ দিছ ইজ কামাখ্যা ভিউ পইণ্ট গাইজ এণ্ড ওপৰত আৰু ভাল ভাল ভিউ পইণ্ট আছে মানে ওপৰৰ পৰা ভালকৈ দেখা যায় চ' মই ওপৰত লৈ গাইজ দেখাই আছোঁ যেতিয়া ইয়াৰ পৰা ওপৰলৈ যাওঁগৈ আমি অলপ ওপৰৰ ভিউ দেখাই আছোঁ আপোনালোকে চাই থকা ব্লগটো সম্পূৰ্ণ কামাখ্যাৰ ৰাস্তাত ভিলিটি কেনেকুৱা লাগে একদম মায়াময় ভিলিটি একদম বাপৰে বাপ নক'ব আৰু ধুলিয়ে এই এবাৰ যে আমি আহোঁতে যে এখন যে গাড়ী এখন কি নাৰিক লৈছিলে না বাপৰে আৰু গাইজ অলপৰ কাৰণে মানে নালাগিলে জাষ্ট 1 ছেকেণ্ডৰ কাৰণে আই থিংক লগা নাই চাগে দেখিবলৈ পাইছে ইমানবোৰ মানুহ আহিছে আজি প্ৰথম মানে বিহুৰ প্ৰথমটো দিন যিহেতু সেইবাবে মানুহ বহুত হৈছে গাইজ আজি মানুহ বহুত যিহেতু মানে প্ৰথমটো দিন আৰু বছৰত অসমীয়া নৱবৰ্ষত সকলোৱে মন্দিৰলৈ আহিছে ইমান ধুনীয়া পৰিৱেশ হৈ আছে গাইজ লুক এট দিছ ভিউ ইমান মানে ওপৰৰ বগা বগা হৈ গৈছে গাইজ ধূলিৰ কাৰণে গোটেই বগা হৈ গৈছে Guys, look at this view. এয়া হ'ল কামাখ্যা ভিউ পইণ্ট ওপৰৰ পৰা গাইজ ইমান ধুনীয়া পৰিৱেশ এয়া চাওঁগে উগৰটো ইমান মৰম লগা এইফালে চা এনেকৈ চাওক কি মৰম লগা বাই বাই
গাইজ কামাখ্যা মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত আৰু ইয়াত মানে বহুত ডাঙৰ অম্বুবাচী মেলা পালন কৰা হয়, যোনটো দেৱীৰ ঋতুস্ৰাৱৰ সময়ত পালন কৰা হয় মানে। আৰু বহুত ধৰ্মীয় ঠাই হয়, ইয়াত বহুত মানুহ আহে, স্থলী হয়, এটা বহুত পৰ্যটক ইয়াত আহে কামাখ্যা মন্দিৰ চাবলৈ। এণ্ড বহুত ধুনীয়া পৰিৱেশ গাইজ। এণ্ড গাইজ আজি বিহু বুলি বহুত মানুহ মানে, বিহুৰ প্ৰথমটো দিন। এতিয়া আপোনালোকক হেপ্পী বিহু জনালোঁ, বিহুৰ শুভেচ্ছা থাকিলে আপোনালৈ। সেইটো চাইডে এটা বহুত ধুনীয়া ভিউ পইণ্ট আছে, মই দেখাই আছোঁ। দেখিবলৈ পাইছে এণ্ড গাইজ সৌখন ব্ৰহ্মপুত্ৰ নদী। এণ্ড ইয়াৰ কাষতে নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ গাইজ। এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আমি। এণ্ড গাইজ এয়া আছিলে কামাখ্যা, আৰু কামাখ্যা মন্দিৰৰ ক'ব লগা কথা বহুত আছে গাইজ, কিন্তু এইবোৰ ইমানবোৰ কোৱাটো সম্ভৱ নহয়। এণ্ড মোৰ লগত এতিয়া বৰ্তমান আছে ৰিকু, মোৰ লগৰে হয়, যোনটো অলপমান আগতে দেখিলে। এণ্ড ৰিকু কেনেকুৱা লাগিলে আহি? একদম মজা লাগিলে আছে দেই। আৰু বিহুৰ আজি প্ৰথমটো দিন, সেইকাৰণে মানুহ বহুত হৈছে। এণ্ড এতিয়া অলপ মই ড্ৰাইভিং কৰি আছোঁ, চ' ভিডিঅ' মই কৰিব নোৱাৰিম। চ' মোৰ লগৰ পিছফালে বহি থকা যেনে কৰিব। এতিয়া ৰখি চখি ইয়াত পানী খাই ল'লোঁ। এণ্ড এতিয়াৰ পৰা যামগৈ, ৰাইডটো কৰি ধুনীয়া লাগি আছে। ৰূপক কেনেকুৱা লাগিছে ৰাইডত আহি? একদম খাতাৰনাক। এণ্ড গাইজ ইয়াৰ গাড়ীখন মই চলাই আছিলোঁ, একদম মজাই স্মুথ হৈ আছে গাড়ীখন, এণ্ড চলাব নালাগে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এণ্ড ব্লগটো আপলোড চাবলৈ কৰিছে, ব্লগ আছিলে গাইজ, বেছি একো দেখাব নোৱাৰিলোঁ। ৰাইডৰ ব্লগ লগ পাম আকৌ এটা নেক্সট ব্লগত গাইজ। চ' তেতিয়ালৈকে বাই বাই, টিল দেন টাটা।